মিষ্টাৰ মাধুৰ্য ব্লগছ এইবিলাকে বলকচোন আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া মই ভিডিঅ' বনাই আছোঁ। মই আহিছিলোঁ পথাৰতে এটা কামত তেতিয়া মানে আগতে ল'ৰাটোৰ কাৰণে ভিডিঅ' বনাব নহ'লে আৰু এতিয়া মই ভিডিঅ' বনাই আছোঁ। এয়া মোৰ চাইডে বহি আহিছে আৰু আমি আহিছোঁ যোৱা ৰাস্তা দি, সেইটো কাৰণে পূৰা ঢলা বমা আৰু ৰাস্তাও বেয়া। এয়া পূৰা এচাত আহি আছোঁ মই চাওক আপোনালোকে। বাহির করে ওয়ানা ঘুরে দিয়ানা প্রেরণা ইয়ারে কাবতির ওয়ানা প্রেমর চুকা খনা প্রেমর চুকা খনা কৰে আৰু এই বাগানৰ চাইডে আছে ৰাস্তাটো বৰ এটা ভাল নহয়। আছে রাস্তা
ভাল, দুইটা ছাইড বেয়া। আৰু ভালে ভালে আমি গৈ আছোঁ। আকৌ এখন পথাৰ চাই লওক, একেখন পথাৰ কিমান ডাঙৰ হয় চাই লওক আপোনালোকে, কিমান ডাঙৰ পথাৰ। বৰগুৰি অতিক্ৰম কৰি আহি আহিছোঁ। এতিয়া পাবলগীয়া জেগা হৈছে ফুলনি, আৰু এতিয়া ফুলনি জেগাত আমি গৈ আছোঁ। এতিয়া বৰ্তমান ফুল ৰাস্তা নাই, এতিয়া আমি মেইন ৰাস্তাত আহি আছোঁ। আপোনালোকক দেখুৱাব পাৰিলে যে মাজুলী আৰু যোৰহাট জিলা যেতিয়া মাজুলীৰ অন্তৰ্গত আছে, যোৰহাট জিলাৰ ভিতৰত প্ৰথমখন দীঘল দলং আপোনালোকক দেখুৱাব পাৰিলেহেঁতেন যদি মেইন ৰাস্তাই দি আহিছে। আমি এতিয়া ফুল ৰাস্তাই দি আহিছোঁ। বিকাশ যে ৰোড শ্ব'তে দেখুৱাইছে, কেইবাটাও ৰোড শ্ব'ত আপোনালোকে দেখিছে কিজানি। শৰাইঘাট, অ'কে, শৰাইঘাট আহিছে, দৰিয়াঘাট, শৰাইঘাট আহিছে, দৰিয়াঘাট এইখনৰ নাম আপোনালোকে দেখিছে। আৰু জুবিনদাৰ এটা গান আছে, সেইটোতো আপোনালোকে গম পায়। ইয়াৰ পৰা হৈ তাত ধুনীয়া এখন পাহাৰ জিলিকে দেখুৱাম বুলি ভাবিছিলোঁ, কিন্তু এতিয়া পুৰা ডাৱৰ হৈ আছে আকাশ। গোটেই ডাৱৰ ঢাকি ৰখাৰ কাৰণে এই পাহাৰখন নিজিলিকে কোনো। আৰু এতিয়া এইফালে এখন পথাৰ আৰু এইফালে এখন পথাৰ। আজি মই ইউটিউবত ভিডিঅ' দিয়াকৈ বাহিৰত ভিডিঅ' দিছোঁ, মানে এনেকৈ বাইকত ভাল হৈছেনে বেয়া হৈছে আপোনালোকে কমেণ্ট কৰি ক'বচোন দেই। প্ৰথমবাৰ দিছোঁ আপোনালোকে সেইটো এনেকৈ। ইমান ধুনীয়া ধুনীয়াকৈ বড়ো ধানৰ খেতি কৰি থৈছে চাওক, ধুনীয়াকৈ ফুলনি পাই গ'লোঁ। এতিয়া আমি ঘৰৰ ফালে পিনে গুচি যাব লাগিব, আৰু এইটো চাইডে যাব জেংৰাই, আৰু এইটো চাইডৰ পৰা আমিতো ফুলনি আহিল, এইটো চাইডৰ পৰা আমি আহিছোঁ, এইটো চাইডে অফলামঘাটৰ চাইডে যাব, আৰু এইটো চাইডে আমি ঘৰলৈ আহি আছোঁ। ইমান ভিডিঅ'টো ভাল হ'ব, মানে আজি একো দেখুৱাবলগীয়া ঠাই নাই। মই জাষ্ট আজি ওলাই অহাৰ কাৰণে আপোনালোকক দেখুৱাইছোঁ অলপমান ঠাই। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, আৰু শ্বেয়াৰ কৰিব, আৰু লগতে ছাবস্ক্ৰাইব কৰি যাব। আজিলৈ বাই বাই।